সম্ৰাট আকবৰৰ ৰাজসভাত বীৰবল নামেৰে এজন অতি চতুৰ মন্ত্ৰী আছিল আৰু এই বীৰবলৰ বাবে কোনো কামেই অসম্ভৱ নাছিল। চতুৰ বুদ্ধিৰ বীৰবলে তেওঁৰ প্ৰখৰ বুদ্ধিৰে সকলো কামেই সহজতে সমাধা কৰি তুলিছিল আৰু সেইবাবে বীৰবল আছিল সম্ৰাট আকবৰৰ আটাইতকৈ প্ৰিয় মন্ত্ৰী আৰু সেইবাবেই সম্ৰাট আকবৰে ৰাজসভাৰ সকলো বিচাৰৰ দায়িত্ব চোকা বুদ্ধিৰ বীৰবলক প্ৰদান কৰিছিল। সম্ৰাট আকবৰে বুদ্ধিয়ক বীৰবলক অন্য সকলো মন্ত্ৰীতকৈ অধিক গুৰুত্ব দিছিল। এজন ভাল মন্ত্ৰীৰ উপৰিও বীৰবল আছিল আকবৰৰ আটাইতকৈ প্ৰিয় বন্ধু আৰু যিটো কথাৰ বাবে অন্য সকলো মন্ত্ৰীৰ চকু চৰহিছিল আৰু অন্য মন্ত্ৰীসকলে এই বিষয়টো বিশেষ ভাল পোৱা নাছিল। আৰু এদিনাখন ৰাজসভাত বিভিন্ন বিষয়ৰ ওপৰত বাৰ্তালাপ চলি থকা অৱস্থাতে এজন মন্ত্ৰীয়ে সম্ৰাট আকবৰক জনায় যে সম্ৰাট, আপোনাৰ ৰাজসভাত বীৰবলৰ উপৰিও অন্য মন্ত্ৰীসকল থকা স্বত্তেও কেৱল বীৰবলকহে কিয় ৰাজসভাৰ সকলো দায়িত্ব অৰ্পণ কৰে আৰু বীৰবলৰ দৰে আমিও সমান বুদ্ধিয়ক, আমিও এবাৰ সুযোগ পোৱাটো উচিত। আৰু এই মন্ত্ৰীগৰাকীৰ নাম আছিল ৰাম সিং। তেতিয়া সম্ৰাট আকবৰে ৰাম সিঙক উদ্দেশ্যি কয় যে তোমাকো এবাৰ সুযোগ দিয়া হ'ব, কিন্তু তাৰ বাবে কোন বেছি বুদ্ধিয়ক তাৰ বাবে এটা পৰীক্ষা দিব লাগিব। আৰু সম্ৰাট আকবৰে বীৰবল আৰু ৰাম সিঙৰ দুয়োজনৰে বুদ্ধিৰ পৰীক্ষা ল'বৰ কাৰণে এখন চুবুৰীয়া ৰাজ্য, যিখন ৰাজ্যৰ সম্ৰাট আকবৰৰ প্ৰিয় বন্ধু আছিল, প্ৰিয় মিত্ৰ আছিল, সেই ৰাজ্যখনলৈ দুয়োজনকে পঠিয়ায় আৰু লগতে তেওঁলোকক এখন পত্ৰ দি পঠিয়ায়। আৰু সম্ৰাট আকবৰে সেই পত্ৰখন সেই ৰাজ্যৰ সম্ৰাটজনক দিবলৈ কয়। পত্ৰখন লগত লৈ বীৰবল আৰু ৰাম সিং ৰাওনা হয় আৰু অৱশেষত তেওঁলোক আকবৰৰ মিত্ৰ ৰাজ্যত উপস্থিত হয় আৰু উপস্থিত হৈয়ে তেওঁলোকে পত্ৰখন সেই ৰাজ্যৰ সম্ৰাটজনক গতাই দিয়ে আৰু পত্ৰখন পঢ়ি চাই সেই ৰাজ্যৰ সম্ৰাটজনে দুয়োজনকে বন্দী বনাবলৈ নিৰ্দেশ দিয়ে আৰু সম্ৰাটজনে তেওঁলোকক জনায় যে সম্ৰাট আকবৰে তেওঁলোক দুজনক ফাঁচি দিবলৈ ইয়ালৈ পঠিয়াইছে, গতিকে তেওঁলোক দুয়োজনকে ৰাতিপুৱা ফাঁচি দিয়া হ'ব। আৰু এই বুলি কৈ দুয়োজনকে এটা বন্দী কোঠাত বন্দী কৰি ৰাখে। আৰু এই কথা শুনি মন্ত্ৰী ৰাম সিং অতি ভয়াতুৰ হৈ চিন্তিত হৈ পৰে, কিন্তু তেওঁ বীৰবলৰ মুখত কোনো চিন্তা বা ভয়ৰ ভাৱ নেদেখি তেওঁ বীৰবলক খঙেৰে প্ৰশ্ন কৰে যে বীৰবল, কালিলৈ আমাক দুয়োজনকে ফাঁচি দিয়া হ'ব, এই বিষয়লৈ তোমাৰ কোনো চিন্তা বা ভয়ৰ ভাৱ নাই নেকি? তেতিয়া বুদ্ধিয়ক বীৰবলে মিচিকিয়াই হাঁহি ৰাম সিঙক উত্তৰ দিয়ে যে ৰাম সিং, ধৈৰ্য ধৰা, উপায় নিশ্চয় ওলাব। কিন্তু ৰাম সিঙৰ ভয়ত কোনো কথা শুনাৰ ধৈৰ্য নাই। তেতিয়া বুদ্ধিয়ক বীৰবলে ভাবিবলৈ ধৰিলে যে সম্ৰাট আকবৰে এনেধৰণৰ কোনো কাম কৰিব নোৱাৰে, ইয়াৰ আঁৰত কোনো ৰহস্য লুকাই আছে বা সম্ৰাট আকবৰে তেওঁলোকৰ বুদ্ধিৰ পৰীক্ষা ল'বৰ কাৰণে এনে কৰিছে। আৰু তেতিয়া বুদ্ধিয়ক বীৰবলে মনতে এটা বুদ্ধি পাঙিলে আৰু মনে মনে ৰাম সিঙক ওচৰলৈ মাতি আনি বুদ্ধিটো ক'লে। বীৰবলে ৰাম সিঙক ক'লে যে যেতিয়া আমাক কালিলৈ ৰাতিপুৱা ফাঁচি কাঠত ওলোমাবলৈ ল'ব আৰু তেতিয়া তুমি প্ৰথমে মোক ফাঁচি দিয়ক বুলি ক'বা আৰু মই মোক প্ৰথমে ফাঁচি দিব লাগিব বুলি ক'ম। আৰু কথামতেই কাম। ৰাতিপুৱা যেতিয়া দুয়োজনকে ফাঁচি কাঠলৈ অনা হ'ল, তেতিয়া সম্ৰাটজনে সুধিলে যে প্ৰথমে কোন ফাঁচি কাঠত ওলমিব। তেতিয়া দুয়োজনে কয় যে প্ৰথমে মোক ফাঁচি দিয়ক আৰু আনজনে কয় প্ৰথমে মোক ফাঁচি দিয়ক। আৰু এই কথা শুনি সম্ৰাটজন অতি আচৰিত হ'ল আৰু তেতিয়া সম্ৰাটজনে দুয়োজনকে উদ্দেশ্যি কয় যে এনে কি ৰহস্য আছে যি কাৰণে তোমালোকে দুয়োজনে প্ৰথমে ফাঁচি কাঠত ওলমিবলৈ কাজিয়া কৰিছা। আৰু তেতিয়া বীৰবলে তপৰাই উত্তৰ দিয়ে যে তেওঁলোক পিছৰ জন্মত এজন ৰজা আৰু আনজন মন্ত্ৰী হ'ব আৰু যিজনক আগতীয়াকৈ ফাঁচি দিয়া হ'ব তেওঁ হ'ব পিছৰ জন্মত ৰজা আৰু যিজনক পিছত ফাঁচি দিয়া হ'ব তেওঁ হ'ব প্ৰধানমন্ত্ৰী। আৰু এই বিষয়টোক লৈয়ে তেওঁলোক দুয়োজনে বাক বিতণ্ডা কৰিছে। আৰু সেই কথা জানি সম্ৰাটজনে সম্ৰাট আকবৰলৈ এখন পত্ৰ দি দুয়োজনকে মুকলি কৰি দিয়ে আৰু তেওঁ সম্ৰাট আকবৰলৈ লিখি পঠিয়ায় যে তেওঁলোক দুয়োজনৰ ভিতৰত কোনজনক প্ৰথমে ফাঁচি দিয়া হ'ব তাৰ বিষয়ে যাতে জনায়। আৰু এনেদৰেই বুদ্ধিয়ক বীৰবলৰ বাবে দুয়োজন আহি নিজ ৰাজ্যত অৰ্থাৎ সম্ৰাট আকবৰৰ ৰাজ্যত উপস্থিত হয়হি আৰু সম্ৰাট আকবৰে দুয়োজনকে দেখি অতি প্ৰসন্ন হয় আৰু তেওঁ ৰাম সিঙক তেওঁলোকৰ যাত্ৰা কেনেধৰণে গ'ল ৰাম সিঙক সোধে।
আৰু তেতিয়া ৰাম সিঙে সকলো কথা সম্ৰাট আকবৰৰ আগত বিৱৰি কয় আৰু সম্ৰাট আকবৰৰ আগত এইটোও কয় যে কেৱল বীৰবলৰ বুদ্ধিৰ বাবেই তেওঁলোক দুইজন জীৱিতভাৱে পুনৰ উভতি আহিব পাৰিছে আৰু ৰাম সিঙে নিজৰ পৰাজয়ৰ কথা সম্ৰাট আকবৰৰ আগত স্বীকাৰ কৰে আৰু তেওঁ সম্ৰাট আকবৰক কয় যে বীৰবলৰ সমান বুদ্ধিয়ক কোনো নাই। আৰু যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।